रन्जन दैमारिया जेब्लासिम जोबथेसालिनिफ्राय उदां जाया आरो बिटिआर गोरोबथानि दफाफोरा मावफुंजाया अब्लासिम सिजफायारैनो थाबाय थागोन। बे बाथ्राखौ बुंदों एनएलएफबिनि दैदेनगिरि एम बाथाया। दिनै क'क्राझारनि गौरां पार्कआव दावबायफैदों एम बाथाया। फैगौ 15 आगस्तनि गेजेराव सौफैजोबगोन एनएलएफबिनि गासै केडारफोरा। एनएलएफबिनि केडारफोरखौ दोननो थाखाय क'क्राझार आरो उदालगुरियाव मोननै डेजिगनेटेड केम्प फसंगोन। दासान्दि उदालगुरियाव केम्प बानायनाय खामानिया सोलिगासिनो आरो क'क्राझारनि गौरां दैसा सेर सान्दामारियाव केम्प लुफुंनो थाखाय जायगा थि खालामबाय। उदालगुरिनि केम्पआव सा 80सो केडार आरो क'क्राझारनि केम्पआव सा 100निबो बांसिन एनएलएफबिनि केडारफोरा थागोन। एनएलएफबिखौ गोजोन दाहाराव लाबोनायाव गोख्रों बिफाव लानाय पृथ्वीराज देब नारायण मेसआ बे बाथ्राखौ मिथिहोदों। बुंदों जोंना चेयारमेन सारा बुंखाबाय बहाय बुंनांगौ आहा जेबो गैथ'ला। दाबिथु माने कि आसले दाबिया दाख्लै जाहोदों बेनो दाख्लै गुवाहाटियाव आं जार्नियाव होदों बेखिनियानो। रन्जन दैमारि आजिलेखि जेलफ्राव उलुवाना कि खबर दा बेखौथ' जों बुंदों दैमारि सार गनाय आरो माखासे इमप्लयमेन्ट बेखौ साक्सेस जायाबा जोंबोथ' सिजफायार हिसाबैनो थाबाय थागोन बेखिनियानो आरो। आजि दिनाव बावहाय 120 जन थागोन ओमफ्राय उदालगुरियाव 80 जन थागोन। जोंनो खेमनै मोननै डिजिगनेटेड केम्प होखादों आरो सिएमनिफ्राय। नरापेटा क्षेत्र केनेको आपनालोকৰ অনুভৱ কৰিছে सिकिउरिटि याते দিব। सिकिउरिटियाथ' जों सिजफायार हिसाबै थानायावथ' जोंनो सिकिउरिटि मोनाबाबो सोलियो। जोंलाय मानो सिकिउरिटि नांगौ? जोंनि आखायाव सिलाय थाखागोन माखागोन जोंलाय मानो। सरकारा जि धरननि आपनालोকক ट्रिटमेन्ट देब्ला केनेके दिए आपनालोक बिसोरथ' जेनेबा होनांगौ बादिखौ होदों। दाथ' जेरैबादि जों माबानाय बेखिनिया दंजोबखायो आरो। সাসপেনশন অপারেশন কি কথা কি কয় যেটো এটা সংগঠন আহিলে এশো এই ক্ষেত্ৰত কি কয় আপোনালোকে? বেকো উনাव যাচ্ছে 15 আগষ্টৰ ভিতৰত বাকি কেইজন কেডাৰ আহি পাবহি। কোকৰাঝাৰ আৰু ওদালগুৰি দুটা ঠাইত কেম্প নটিফাই কৰা মানে দিব বুলি কেম্পৰ লোকেশ্যন সিলেক্ট কৰা হৈছে। তো কোকৰাঝাৰত অলৰেডি গৌৰাংপাৰত চান্দামাৰীত এটা কেম্প ইয়াতে আপোনালোকে আহিছে। ওদালগুৰিটো অলৰেডি কেম্পৰ কাম চলি আছে সাবখাইটিত। তো গতিকে তাতেও কেডাৰ্ছবিলাক থাকিব 70-80 জন আৰু ইয়াতে 100তকৈ অধিক প্ৰায় 120 জন মান কেডাৰ্ছ ইয়াতে থাকিব। আৰু 15 আগষ্টৰ আগতেই যিমানবোৰ এনএলএফবিৰ কেডাৰ্ছ আছে অধিকাংশ কেডাৰ্ছেই মূলতিলৈকে মানে অভাৰগ্ৰাউণ্ডত উভতি আহি এই দুটা কেম্পত নিৰ্দিষ্টভাৱে তেওঁলোকৰ বাসস্থান বা অৱস্থান গ্ৰহণ কৰিব। ৰঞ্জন দেৱান আজিলৈকে জেলত ভিতৰতে আন এটা ঠাইত এইটোৰ কাৰণেতো আলোচনা চলি আছে অলৰেডি। ডেফিনেটলি কোনেনো নিবিচাৰে বড়ো সংগঠনৰ বা বড়ো জনগোষ্ঠীৰ সকলো ব্যক্তিয়ে বিচাৰে যে ৰঞ্জন দৈমাৰী ডাঙৰীয়াৰ মুকলি হোৱাৰ বাট প্ৰশস্ত হওক। কিন্তু কথাটো হ'ল প্ৰচেছো আছে। আমিতো আজি ক'লেই আজিতো ঘপককেতো আৰু গছৰ পৰা ফল চিঙাৰ দৰে ৰঞ্জন দৈমাৰী ডাঙৰীয়াক উলিয়াই আনিব নোৱাৰোঁ। তো গতিকে আলোচনাটো চলি আছে। CM ছাৰে বা NLFBৰ লগত যি শান্তি আলোচনা হৈ আছে বা NDFB ফৈদসকলৰ লগত যি আলোচনা হৈ আছে সেই আন্তৰিকতাৰে যিটো আগবাঢ়ি আছে মই আশা কৰোঁ যে নিশ্চিতভাৱে এক ফলপ্ৰসূ মানে ৰিজাল্ট আমি দেখিবলৈ সক্ষম হ'ম। চৰকাৰে মই এটাই কথা ক'ব পাৰোঁ যে আগন্তুক দিনত চৰকাৰৰ যিখিনি নীতি আন্তৰিকতাৰে সেই নীতিখিনি গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু যিমানখিনি আন্তৰিকতা এতিয়ালৈকে দেখুৱাইছে স্পেচিয়েলি NLFBৰ বিষয়টো লৈ বা NLFBৰ যিটো দাবী চনদত নতুনববীয়াকৈ একো নাছিল, কিন্তু BTR ৰেকৰ্ড হিচাপে কেছবিলাক উঠাই লোৱাৰ, পুনৰ সংস্থাপনৰ ক্ষেত্ৰত ৰিহেবিলিটেশ্যনটো এক্সপেডাইট কৰাৰ, যাতে কোনো অনতি বিলম্বে যাতে পুনৰ সংস্থাপনৰ কামবিলাক আৰম্ভণি হয়। তো এইবিলাক এই 3-4টা দাবীৰ ভিতৰত আছিলে ৰঞ্জন দৈমাৰী ডাঙৰীয়াৰ সতে 70 জন মান যি কেডাৰ্ছ কোকৰাঝাৰকে ধৰি মানে বিভিন্ন জেলত আৰু বিশেষকৈ ক'ব গ'লে আপোনাৰ গুৱাহাটী চেণ্ট্ৰেল কেন্দ্ৰীয় কাৰাগাৰৰ জেলত কাৰাবদ্ধ হৈ আছে। তো সেই কাৰাবন্দী নেতাসকলক বা NDFBৰ নেতৃত্বসমূহক কেনেকৈ উলিয়াই আনিব পাৰি সেই ক্ষেত্ৰত মানে অসম চৰকাৰেই হওক বা গৃহ বিভাগেই হওক বহুতখিনি আশ্বাস দিছে। তো সেই আন্তৰিকতাখিনি পাই আমি নিশ্চিতভাৱে আশাবাদী।